মেলানিৰ এই ভিডিঅ'টোলৈ মই আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ শুকান শেৱালি ফুল আৰু মাছৰ লগত বনোৱা এখন সোৱাদ লগা ভাজি। বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা ধুনীয়া ৰেচিপি। শুকান শেৱালি ফুলৰ লগত বনাম মই। এয়া শ'ল মাছ, ইয়াত মাছো আছে, মাছৰ মাথাও আছে। আপোনালোকে বাৰু এনেকৈ খাইছেনে কেতিয়াবা? যদি খাইছে মোক কমেণ্ট বক্সত জনাব। এই শুকান শেৱালি ফুলখিনি মই এনেদৰে শুকুৱাই পেলাই টেমাত ভৰাই ৰাখিছোঁ। এতিয়া মই এইখিনিৰ পৰাই এটা এই মাছখিনি মাছ আৰু মাছৰ মাথাৰ লগত ধুনীয়া ৰেচিপি বনাই দেখুৱাম আপোনালোকৰ লগত। আৰু আপোনালোকেও নিশ্চয় খাইছে চাগে। যিসকলে খোৱা নাই তেওঁলোকৰ বাবে সহজ হ'ব এইটো। বলক তেনেহ'লে ৰেচিপিটো মই বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই ইয়াত অলপ পানী লৈ লৈছোঁ। এই শুকান ফুলখিনি পানীত দি যিমানখিনি মই বনাম সিমানখিনি মই পানীত দি এনেদৰে ভালদৰে ধুই ল'ম ফুলখিনি। নহ'লে বালি চালি থাকে, শুকুৱাওঁতে মেলোঁতে ভালদৰে ধুই ল'ব লাগে, তেতিয়া খাওঁতে বালি বালি নালাগে। এতিয়া মই ইয়াৰ পৰা পানীখিনি টুকি টুকি আন এটা বাতিত লৈ লৈছোঁ। গোটেইখিনি ফুল হৈ গ'ল এইখিনি। এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছত মই অলপ মিঠাতেল দি লৈছোঁ ভাজিবৰ কাৰণে। এইখিনি তেলখিনি গৰম হোৱাৰ পাছত মই এই গুচাই লোৱা নহৰু কেইটামান দি লৈছোঁ। নহৰুকেইটা অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। তিতা বনালে সদায় নহৰু দিলে তেলত ধুনীয়া গোন্ধায় আৰু খায়ো ভাল লাগে। নহৰুকেইটা ৰঙা হোৱাৰ পাছত মই এই ফালি থোৱা জলকীয়া 3টা দি লৈছোঁ। এইকেইটা অকণমান লৰাই লৈছোঁ। এতিয়া এই ধুই লোৱা ফুলখিনি ধুনীয়াকৈ তেলত দি আকৌ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু হালধিও দি লৈছোঁ মই সেই জোখ অনুপাতে। এতিয়া এইখিনি মই অকণমান ভাজি ল'ম। এইখিনি অকণমান ভাজি হোৱাৰ পাছত মই এইখিনি পানী অকণমান দি দিছোঁ। যিহেতু শুকান যে ফুলখিনি, এই পানীখিনি দিলে অকণমান থুপথুপীয়া হ'ব। এইখিনি অকণমান উতলিব দিম। এতিয়া মই এই ভাজি লোৱা মাছখিনি মথনি ক'বলৈ পাহৰিলোঁ, মই মাছখিনি আগতে ভাজি থৈছিলোঁ। মাছো আছে, মাথাও আছে। এনেই সেইকাৰণে মই কোৱা নহ'লে এতিয়া কৈ দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ইয়াত লৰাই অকণমান আকৌ ঢাকোনখন মাৰি দিম মই ইয়াত। এতিয়া মই ঢাকোনখন দাঙি চাইছোঁ কি হৈছে চাওঁচোন। এতিয়া দেখিলোঁ পানীটো অকণমান আছে। এই পানীটো থাকোঁতে মই গোটেই মাছৰ মাথাকেইটাও যে দিছিলোঁ সেইকেইটাও ভাঙি দিম আৰু মাছখিনি মাছ ভাগে নাৰাখোঁ, সেইখিনিও ভাঙি দিম। তেতিয়াহে খাবলৈ ভাল হয়। চব ভাঙি দিম। শেৱালি ফুল কিছুমানে খাৰ দিও খায়, কেঁচা শেৱালি ফুলটো, আৰু শুকানটো তেনেদৰে মাছৰ পেটুৰ লগতো এনেদৰে খাৰ দি খায়। বহুতে বেলেগ বেলেগ ধৰণে ৰান্ধি খায়। মই আজি শুকান শেৱালি ফুলটো এনেদৰে ৰান্ধি খাইছোঁ। এনেদৰে খাবলৈ বহুত ধুনীয়া হয়। যিসকলে খোৱা নাই এনেদৰে ৰান্ধি খাই চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। পানীখিনি শুকাই যোৱাৰ পাছত এইখিনি গোটেইখিনি শুকান হৈ গৈছে আৰু এনেকুৱা কৰিলেহে খাবলৈ ভাল হয়। তেতিয়া তিতাটো একেবাৰে নাথাকে। ফুলৰ যিটো তিতা থাকে সেইটো একেবাৰে নাথাকে, খাবলৈ ভাল হয়। আৰু সৰু সৰু ল'ৰা ছোৱালীও তিতাটো নাপায় যে, তেতিয়াহে সিহঁতেও মানে খাই ভাল পায়। এতিয়া মই শেষত এই ধনিয়া পাতকেইডাল দি ধুনীয়া গোন্ধাই, আৰু ধনিয়া পাত দিবও পাৰে নিদিবও পাৰে আপোনালোকে। এনেদৰে এবাৰ লৰাই দিম। এইখন ভাজি
আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। লগতে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক।